নমস্কাৰ বন্ধু-বান্ধৱীসকল, আশা কৰোঁ আপোনালোকৰ সকলোৰে নিশ্চয় ভাল। আজি মই আপোনালোকলৈ লৈ আহিছোঁ আমাৰ শৰীৰত ফাইবাৰৰ প্ৰয়োজনীয়তা আৰু ইয়াৰ উৎসসমূহৰ ওপৰত এটি ভিডিঅ'। তেনেহ'লে পলম নকৰি আৰম্ভ কৰোঁ। বন্ধু-বান্ধৱীসকল, আমাৰ শৰীৰক দীৰ্ঘদিন ধৰি সুস্থ, সবল তথা নিৰোগী কৰি ৰখাৰ ক্ষেত্ৰত কেলচিয়াম, প্ৰ'টিন আৰু ভিটামিনৰ দৰে পোষক দ্ৰব্যসমূহৰ নিচিনাকৈ ফাইবাৰো অতি প্ৰয়োজনীয়। ফাইবাৰযুক্ত খাদ্যত কেলৰি খুব সীমিত মাত্ৰাত থাকে। ফাইবাৰে আমাৰ শৰীৰত খাদ্য ভালদৰে পাচনত সহায় কৰি কফছ, গেছ, এচিডিটি আদি সমস্যা দূৰ কৰাৰ লগতে এনেধৰণৰ খাদ্য সেৱনে দীৰ্ঘ সময় ধৰি ভোক উপশম কৰি ৰাখে আৰু শৰীৰত মেটাবলিজম বৃদ্ধি কৰি অতিৰিক্ত ওজন তথা চৰ্বি কম হোৱাত সহায় কৰে। ফাইবাৰযুক্ত আহাৰত গ্লাইচেমিক ইনডেক্সৰ মাত্ৰা কম হোৱাৰ বাবে ই ডায়েবেটিক পেচেণ্টৰ বাবেও উপকাৰী। এক চাইণ্টিফিক চ'ৰ্চৰ মতে যিসকল ব্যক্তিয়ে দৈনিক 25 গ্ৰামকৈ ফাইবাৰযুক্ত খাদ্য গ্ৰহণ কৰে তেওঁলোকৰ ডায়েবেটিছৰ সমস্যা 18% কমি যায়। হাৰ্ভাৰ্ড স্কুল অৱ পাব্লিক হেল্থৰ মতে যিসকল লোকে অধিক পৰিমাণে ডায়েটাৰী ফাইবাৰযুক্ত খাদ্য গ্ৰহণ কৰে তেওঁলোকৰ বডি ডিটক্স হৈ থকাৰ লগতে অন্য লোকৰ তুলনাত বেছি দিন জীয়াই থাকে। ই এনে এবিধ প্ৰ'বায়'টিক যি কেলচিয়াম, প্ৰ'টিনৰ লগতে অন্য পোষক দ্ৰব্যসমূহক হাড়ত অৱশোষণত সহায় কৰাৰ লগতে ছালৰ উজ্জ্বলতাও বৃদ্ধি কৰে। ফাইবাৰসমূহক ইহঁতৰ গুণ আৰু ধৰ্ম অনুসৰি দুটা ভাগত ভাগ কৰা হৈছে: চলিবল ফাইবাৰ অৰ্থাৎ ঘুলনশীল ফাইবাৰ, ইনচলিবল ফাইবাৰ অৰ্থাৎ অঘুলনশীল ফাইবাৰ। ফাইবাৰযুক্ত খাদ্যসমূহৰ ভিতৰত আলচি, বাদাম, ৰঙালাও, দাইল, গাজৰ, বিট, আপেল, কল আদিৰ লগতে ব্ৰাউন ৰাইচ, অ'টছ, আম, অংকুৰিত মাহ আদিৰ কথা ক'ব পাৰি। চলিবল ফাইবাৰ অৰ্থাৎ ঘুলনশীল ফাইবাৰে আমাৰ শৰীৰত পানীত মিহলি হৈ পাচন তন্ত্ৰত জেলৰ দৰে পদাৰ্থৰ সৃষ্টি কৰে আৰু চেনিৰ অৱশোষণত বাধা দি কলেষ্ট্ৰল কম কৰে। ঘুলনশীল ফাইবাৰযুক্ত খাদ্যসমূহৰ ভিতৰত অ'টছ, কল, আপেল, অমিতা, কমলা, মধুৰিআম ইত্যাদি। আনহাতে ইনচলিবল ফাইবাৰ অৰ্থাৎ অঘুলনশীল ফাইবাৰ আমাৰ শৰীৰত পানীত মিহলি নহয় আৰু পাচন তন্ত্ৰতো লাগি নধৰে। এনেধৰণৰ খাদ্যসমূহৰ ভিতৰত ঘেঁহুৰ সৰু টুকুৰা অংশ, বাদাম, শাক-পাচলি যেনে ফুলকবি, সেউজীয়া মটৰ, আলু আদিয়ে প্ৰধান। এইবোৰৰ উপৰি গোটা শস্য যেনে ঘেঁহু, সৰিয়হ, যৱ, মাকৈ, ক'লা ধান, বাজৰা, কুইনোৱা আদিত ফাইবাৰৰ লগতে প্ৰ'টিন, ভিটামিন বি, এণ্টিঅক্সিডেণ্ট, মিনাৰেলছ, আইৰণ, জিংক, কপাৰ, মেগনেছিয়াম আদি নিউট্ৰিয়েণ্টছ পোৱা যায়। আৰু আমাৰ শৰীৰত ফাইবাৰৰ অভাৱ হ'লেই ওজন বৃদ্ধি, ইনডাইজেশ্যন, কফছ, হাৰ্ট ডিজিজ, ডায়েবেটিছ আদিৰ সমস্যা বৃদ্ধি পায়।